गसाइगावनि जाम्बुगुरि गामियाव रायदोंनि गेजेरजों आखाइजों हेबनानै बायदि मुवा बेसाद बानायनायनि सायाव सांग्रांथियारि मेल खुंफुंदों। कसुगाव जौगाखां खोन्दोनि सिङाव गोग्लैनाय ASRLM नि बानजायनायाव दिनै गसाइगाव महकुमानि सिङाव थानाय जाम्बुगुरि गामियाव आइजोफोरखौ रांखान्थियारि बिथिङाव जौगाखांहोनायनि थांखिजों गोबां आइजोफोरनि गावसुंथा आफादनि सोद्रोमाफोरखौ लानानै मोनसे सांग्रांथियारि मेल खुंफुङो। बे मेलाव रायदोंखौ आखाइजों हेबनानै गुबुन गुबुन मुवा बेसाद बानायनानै माबोरै रां आरजिनो हायो बेखौ मिथिहोनाय जायो। लोगोसे बेफोर मुवा बेसादफोरखौ हाथाय बाजाराव फाननानै माबायदि मुलाम्फा मोननो हागोन आरो रांखान्थियारि बिथिङाव माबोरै जौगाखांगोन बेफोरनि सायाव सावरायनायखौ नुनो मोननाय जायो। कोकराझार एटू क्लास्टारत आहिसु आमी स्फ्रुटी आपलोके जाने MSME मिनिस्ट्री अफ MSME आन्डारत स्फ्रुटी प्रोजेक्टर आन्डारत एटू क्लास्टार वाटार सेन्टर पर विभिन्न धৰণৰ प्रडाक्ट लबो कारणे सिलेक्ट होइसे। आमी এই प्रडाक्टটো केनेके बनाबो पारिबो तार प्रोजेक्ट रिपोर्ट बनवार कारणे नेटफिए ASRLM তেওঁলোকক হেল্প কৰাৰ কাৰণে আমি ইয়াতে আহিছো। তেওঁলোকক আৰ্টিজানখিনে কেনেকে আগবঢ়াই নিব পাৰি, তেওঁলোক আৰ্থিকভাৱে কেনেকে তেওঁলোকৰ লাইভলিহুড কেনেকে জেনেৰেট কৰিব পাৰি তাৰ সহায় কৰিবৰ কাৰণে আমি আজি ইয়াত উপস্থিত। আজি ইয়ালে অহা উদ্দেশ্যটো হৈছে আমাৰ যেহেতু প্ৰজেক্ট ৰিপৰ্টটো বনোৱাৰ আগতে আমাৰ কিছুমান বেসলাইন ডাটাৰ আৱশ্যক হয়, যিখিনি আমিতো মানে বাহিৰত থাকি আমি গম নাপাম। সেইকাৰণে আমি আৰ্টিজানবিলাকৰ লগত কথা বতৰা হৈছে। তেওঁলোকৰ এতিয়া আৰ্থিক অৱস্থা, তেওঁলোকৰ ইনকাম, তেওঁলোকে কি কৰি আছে, তেনেকুৱা ধৰণৰ ডাটা কিছুমান আমি লৈছোঁ, যাৰ ওপৰত আমি ইন ফিউচাৰ তেওঁলোকক কেনেকৈ প্ৰজেক্ট কৰিব পাৰোঁ এইটো আমাৰ প্ৰজেক্ট ৰিপৰ্টত আমি এইটো ৰিফ্লেক্ট কৰিম। তাৰপিছত তাৰ প্ৰজেক্টটো আমাৰ চেংচন হ'লে সেই প্ৰজেক্টটো ইমপ্লিমেণ্ট কৰাৰ দায়িত্ব হৈছে লাইভলিহুড মিছনৰ, সেইটো তেওঁলোকক আমি হেণ্ডঅভাৰ কৰি দিম। নেটফি টিম আহিছে আৰু আমি SRLM মিলি ইয়াত এটা বেসলাইন সাৰ্ভে কৰি আছোঁ, যিটো স্কুটিৰ কাৰণে DPR বনাবলৈ সহায় হ'ব। আমি এইটো এই কচুগাঁও ব্লকত আমি এটা কোঅপাৰেটিভ ছ'চাইটি ৰেজিষ্টাৰ কৰিছিলোঁ ৱাটাৰ হাইজেনিক, যোনটো পানী মেটেকাৰ যিবিলাক প্ৰডাক্ট বনোৱাৰ কাৰণে আজি বহুত বছৰ ধৰি আমি কৰিও আছিলোঁ আৰু কোঅপাৰেটিভ ছ'চাইটিত ৰেজিষ্টাৰ কৰাইছোঁ। ইয়াত মোটামুটি আমাৰ 300 গৰাকী মেম্বাৰ আছে, SHG মেম্বাৰ, যিসকলে পানী মেটেকাৰ প্ৰডাক্ট বনায়। তো তাই ভাবিছোঁ আমি স্কুটিৰ আণ্ডাৰত বেসলাইন সাৰ্ভে কৰিছে, তাৰপিছত প্ৰজেক্টটো ছাবমিট কৰিব। হয়, আগবঢ়াই নিয়াৰ কাৰণে আমি ভেৰিয়াছ টাইপৰ ট্ৰেইনিং দিয়াইছোঁ, মাৰ্কেট লিংকেজ কৰাইছোঁ। আমাৰ এইবিলাক পানী মেটেকাৰ প্ৰডাক্ট আছে সেইবিলাক আমি এমাজন, ফ্লিপকাৰ্ট, জেমতো আমি উপলব্ধ কৰাইছোঁ, য'ত অনলাইনৰ পৰাও কিনিব পাৰিব। আৰু যিখিনি আমাৰ বেছিক ট্ৰেইনিংখিনিও আমি নেটফিৰ থ্ৰুৰে প্ৰভাইড কৰিছিলোঁ। আৰু নেটফিয়ে এই ক্ষেত্ৰত আমাক মাৰ্কেটিং লিংকেজতো সহায় কৰিছিলে। য়োগা মেট হওক বা কেপ হওক, হেড হওক, আৰু বিভিন্ন ধৰণৰ ফেয়াৰ যিবিলাক থাকে, আমাৰ চৰচ ফেয়াৰে হওক বা আনাদাৰ ফেয়াৰ মেলা, সেইবিলাকতো আমাৰ প্ৰডাক্টবিলাক যিমান পাৰোঁ আমি তাত উপলব্ধ কৰাওঁ, যাতে আমাৰ বাইদেউসকলে সুবিধা হয়।